মা কচোন এইবাৰ কৰোণাকে লকডাউন দি চব গোটেই বছৰটো শেষ হৈ গ'ল। এই বছৰটো গোটেই বৰবাদ। হ'ব লকডাউনৰ কথা চিন্তা কৰিব নালাগে। মেট্ৰিক পৰীক্ষা যে আহি আছে তাৰ খবৰ আছেনে নাই? হা তই ঠিক কথা কৈছ। মা খালে আজিৰ পৰা মোৰ এটা টিউচন লগাই দিয়া কথা আছিল। কি হ'ব এতিয়া? পঢ়িবও মন নাযায়। এতিয়া কি কৰোঁ আজি চাওঁচোন। কিবা এটা বুদ্ধি কৰি মই যেন তেন টিউচনটো কেঞ্চেল কৰাব লাগিব। আইডিয়া এটা ভাবিব লাগিব। তহঁতি আড্ডা মাৰি থাক, মই যাওঁচোন। এতিয়া মই কিবা এটা আইডিয়া উলিয়াব লাগিব। চালা হাৰামি, পঢ়াটো একেবাৰে মন নাই। কালি ফেচবুক হোৱাটছআপ কৰি থাকিবি আৰু টিউচন এটা লগাই দিছে ভালকৈ পঢ়িব লাগে বুলি। টিউচনটো কেঞ্চেল কৰাও। বাদ দিয়াহে টিউচন মাৰ বুলি। মই এতিয়া যাওঁ, তহঁতি আড্ডা মাৰি থাক। চালে এক নম্বৰ হাৰামি হয়। ব'ল সন্ধিয়া হ'ব এতিয়া, আমি ঘৰলৈ যাওঁ ব'ল। বল দেৰি হ'ব নহ'লে বল। কচম এতিয়া টিউচন মাষ্টৰ শিকাবহি আৰু কামোৰ দিবলৈ। কি কৰোঁ? আইডিয়াটোকে ইউজ কৰি চাওঁ, ছাকচেছ হ'ব পাৰোঁ। মনু টিউচন মাষ্টৰ আহিলে, সোনকালে আহিলে আৰু কামুৰিবলৈ এডাল। এতিয়া যোৱাহে কথা আৰু। বাৰু এতিয়া মই পঢ়োৱাখিনি বুজি পালানি? আৰু কিবা সুধিব থাকিলে মোক এতিয়া সোধা, মই তোমাক বুজাই দিম। তোক মই এতিয়া লেভেল দেখাইছোঁ ৰ। হ'ব ছাৰ, বাকী গোটেইখিনি জানিলেও মোক সুধিব লগা একো নাই। আৰু এটা ৱৰ্ড সুধিব লগা আছে, আপুনি মোক এনচাৰটো দিয়কচোন ছাৰ। সোধা কি সুধিব লগা আছে? সোধা, সোনকালে সোধা। ছাৰ, আই ডোণ্ট ন' মানে কি? আই ডোণ্ট ন' মানে মই নাজানো। আপুনি নাজানে? তেন্তে আপুনি কিহৰ টিউচন কৰাবলৈ আহিছে? নহয় আই ডোণ্ট ন' মানে মই নাজানো। মই এতিয়া মাক মাতিম। আপুনি এনেই বিনা পইচাত একো নজনাকৈ মোক পইচাকেইটা খালি টিউচন কৰাকৈ পইচাকেইটা খালি নি আছে। ৰ'ব। বুৰ্বক চলিও এইটো। মা পাপা এইফালে আহাচোন, সোনকালে আহা। কি হ'ল ইমান টেটু ফালি চিঞৰিবলৈ? কি হ'ল? চোৱাচোন, মই এটা ৱৰ্ড সুধিছোঁ, সেইটোকে ক'ব নোৱাৰে আৰু টিউচন কৰি এনেই পইচাকেইটা নি আছে। মই টিউচন নকৰোঁ আৰু এনেকুৱা নজনা মাষ্টৰৰ ওচৰত। কিনো নেজানে? সোধচোন বাৰু আকৌ মোৰ আগতে। মই আই ডোণ্ট ন' মানে কি সুধিছোঁ, কৈছে বোলে মই নাজানো। হয় বাইদেউ, আই ডোণ্ট ন' মানে মই নাজানো বুলিয়ে কৈছোঁ তাক। সি আকৌ মোকে বেয়া পাইছে। আপুনি যদি নেজানে কিহনো টিউচন মাষ্টৰ হৈছে আৰু মানুহৰ ঘৰে ঘৰে কিহনো টিউচন কৰাবলৈ যায়? আপুনি আৰু পইচা চইচা নিদিওঁ, আপুনি যাওক। আজিৰ পৰা মোৰ লগত টিউচন কৰাব নালাগে। মই এনেই মোৰ ল'ৰাক বৰবাদ কৰাব নোৱাৰোঁ। নহয় মানে আপোনালোকে বুজা নাই। আপোনালোকে বুজাটো ভুল হৈছে। একো বুজা ভুল হোৱা নাই। আপুনি শিক্ষা দিবলৈ আহিছে। আপুনি এতিয়াই যাওক আমাৰ ঘৰৰ পৰা। হ'ব যাওঁগে দিয়ক হ'লে। मेरा प्लान सक्सेस हो गया। মাক চকলাই এইটো হাৰামিটো আকৌ আহিছে আজি। কি কৰিবি আৰু এক নম্বৰ বদমাছ সি। মানুহক মিছা মিছা কথা ক'ব আৰু মানুহক ফচোৱা এক নম্বৰ সি। আজিৰ পৰা ক'ত কি অঘাইটং কৰে ঠিক নাই দেই। দোস্তি কি কৰি আছ ইয়াত? পিছে তোৰ টিউচন কি হ'ল? তহঁতে মোক সুধিছ মোৰ টিউচন কি হ'ল? তহঁতে জানিবই লাগে ন মই বুদ্ধি কৰি টিউচন কেঞ্চেল কৰাম বুলি। তই কিন্তু কম বস্তু নহয় দেই। পইচা এইটো ক'ৰ মানুহ আহিছে? ইমানটোতো আজিলৈকে আমাৰ ইয়াত দেখা নাই। ক'ৰ মানুহ জানো? তহঁতে মনে মনে থাকি মই ইয়াক আজি অলপ ইয়াৰ লগত চুগতি কৰোঁ বুলি থাকি। ভাইটিহঁত, তোমালোকৰ ইহঁত যে বৰুৱা বুলি কয়, ঘৰটো কোনফালে যায়? আপুনি এইফালে চিধা গৈ থাকিলে তাত তিনিআলিটা পাব। তিনিআলিটোৰ ওচৰতে দোকানখনৰ পিছফালৰ ঘৰটোৱে। ধন্যবাদ দেই সহায় কৰাৰ কাৰণে। বহুত ভাগৰো লাগিছে ইয়াতে। অকণ তোমালোকৰ ঘৰত বহি লওঁ, তাৰপিছত লাহে ধীৰে যাম আৰু। তোমাৰ নামটো কি ভাইটি? মোৰ নাম নীতিশ। মিছা কথা কেলে কৈছ? তহঁতি মনে মনে থাক। হয় নেকি? বাৰু দেউতাৰ নাম কি? দেউতাৰ নাম ক্ষিতিশ। বাৰু বয়স কিমান তোমাৰ? 25। তুমি কি খাই ভাল পোৱা? পেটিছ। ইমান মিলাই কথা কেনেকে কোৱা হে? প্ৰেক্টিছ। জিভা কিন্তু তামাম পিছল দেই। পলিচ। স্বাস্থ্যটো হলে পুৰাণি পুতল। মালিচ। পাগল নেকি? কি ধৰণৰ মানুহ হে তুমি? মই জিনিছ।
ধেৎ তেৰি তোমাৰ লগত কথা পতাই ভুল দেই ফিনিছ পাগলেই নি কি ধুইত ইমান অসভ্য ল'ৰা ছোৱালী থাকি নি ডাঙৰ সন্মান কৰিব নাজানে বুঢ়াই এইবাৰ ভাল মজা পালে তই কিন্তু তামাম দিছ দেই আপোনালোকে কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব ভিডিঅ'টোত আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব ধন্যবাদ